হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ। যোৱা পৰহি মেট্ৰিকৰ ৰিজাল্ট দিলে, গমটো পালেই কিজানি। মই এইবাৰ মেট্ৰিক দিছিলোঁ। মোৰ ফাৰ্ষ্ট ডিভিজন আৰু দুখনত লেটাৰ আহিছে এছামিছ এণ্ড জিঅ'গ্ৰাফিত। সেইবুলি আজি আমি ঘৰত মানে সৰুকৈ এটা খানাৰ আয়োজন কৰিছোঁ। আমাৰ স্কুলৰ পৰা ছাৰ মেমহঁত আহিব আৰু আমাৰ ঘৰৰ ফেমিলিখিনিয়ে খাব। তেনেহ'লে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। তেনেহ'লে বলক কি কি আয়োজন হৈ আছে। ইফালে মোৰ মামা আইতাই ইয়াতে হাঁহৰ মাংস বনাই আছে, হাঁহ বনাই আছে ইয়াতে। আৰু ইয়াতে অনুজেঠি মায়ে ইয়াতে ব্ৰইলাৰ মাংস বনাই আছে। এতিয়া মই গা ধুবলৈ যাওঁ। আমাৰ কংকন দাদা খাই আছে। কংকন কেনেকুৱা হৈছে? আৰু ইয়াতে আইতাই খাই আছে। আইতাই নিৰামিষ খাইছে, মাছ মাংস আইতাই নাখায়। আৰু ইয়াৰ জয়ন্তী শুই আছে, অপেক্ষা কৰি আছে। আমি খাই লওঁ। আৰু ফ্ৰেণ্ডছ, এয়া আমাৰ স্কুলৰ ছাৰ মেমহঁতে খাই আছে। এয়া মইনা মাহী। ফ্ৰেণ্ডছ, এয়া মোৰ ছাৰ মেমহঁতক এখন ফুলং গামোচাৰে সম্বৰ্ধনা জনাইছোঁ মই।
তেনেহ'লে ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি কৰিলোঁ। লগ পাম নেক্সট ভিডিঅ'লৈ। বাই বাই।